হেল্ল' গাইজ, ৱেলকাম টু মাই এনাডাৰ ভিডিঅ'। তো সকলোৱে মোৰ এই RN ফাৰ্মিং ইউটিউব চেনেলতে আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ যে মই আমাৰ ঘৰত যি গাহৰি আছে, গাহৰিখিনি আপোনালোকক কেনেকৈ পালন কৰিছোঁ। তো আকৌ কোনো অন্য এক ভিডিঅ'ত আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। তো আজি এই 1 মাহৰ পাছত ইমানখিনি ডাঙৰ হ'ল। তো মোৰ গাহৰি পোৱালিখিনি তো সেইবোৰ আপোনালোকক দেখাবলৈ চেষ্টা, তাকে আপোনালোকে চাওক আৰু মোৰ এই ভিডিঅ'টো উপভোগ কৰক। তো তাকে চাওক। তো এইবোৰ চাওক, এইটো আপোনালোকক এবাৰ দেখাইছিলোঁ গাইজ। তো এইফালে এইটো ঘৰটো আকৌ এবাৰ দেখাই দিলোঁ। তো এইটোত দানা দিয়া হয়, দানাৰ লগতে এইফালে 4টা গাহৰি, এইকেইটা বহুখিনি ডাঙৰ হ'ল চাওক গাইজ, আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। তাৰ এইফালে মাকজনী, এই মাকজনীক এতিয়া বৰ্তমান ঘাঁহ দি থৈ আছে আৰু 2-3 দিনৰ পাছত, 2-3 দিন নহয় 3 মাহ লাগেতো পোৱালি দিবলৈ। 3 মাহৰ পিছত এই গাহৰিজনী পোৱালি দিব। তো আপোনালোকক পোৱালি দিয়াৰ পিছত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু পোৱালি দিয়াৰ পিছত ডাঙৰ হোৱাৰ পিছত আপোনালোকে যদি কোনোবাই এই পোৱালি কৰিব বিচাৰে, মানে কিনিব বিচাৰে, আপোনালোকে কিনিব পাৰে আৰু মোক যোগাযোগ কৰিব পাৰে। তাৰ লগতে মোৰ এই গাহৰিকেইটা আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। 4টা চোক কি ধুনীয়াকৈ পালন কৰিছোঁ। তাৰ লগতে এইফালে যোৱাখন আপোনালোকক দেখাইছিলোঁ লগতে, যোৱাখনৰ লগত এইফালে মাজত ধুনীয়াকৈ ঢালাই কৰি থৈ দিয়া আছে। ঢালাইত মানে গৰু যোৰ জমা হয়, সেইবোৰ পাইপেৰে পানীয়ে মানে ছিটিয়াই মেলি নাইকিয়া কৰি দিয়া হয়। তাৰ লগতে কোনো ইয়াত এতিয়ালৈকে বৰ্তমান দানা দিয়া হয় গাইজ। দানা এতিয়া লগতে ধৰি কচুকে ধৰি তাৰপিছত যোনটো কিনা দানা থাকে সেইটো খোৱা হয়। আৰু লগতে যোনটো তুঁহগুৰিৰ লগত মানে কচু আৰু কিনা দানাটো গোটেইকেইটা মিহলাই পিনে সিজাই লোৱা হয়। সিজাই লোৱাৰ পিছত এই গাহৰিখিনিক ভাতৰ লগত এই গাহৰি পোৱালিকেইটাক দিয়া হয়। আৰু এইবোৰ চব ইয়াতে দিওঁ। গাঁৱলীয়া ঘৰৰ ল'ৰা হয়তো, আচলতে এনেকৈ পুহিছোঁ কিনো আৰু। তাকে মোৰ এই ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকক, তো আপোনালোকে মোৰ এই ভিডিঅ'টো RL ফাৰ্মিং ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব গাইজ, আৰু কমেণ্ট এটা মাৰি দিব যদি আপোনালোকক গাহৰি পোৱালি লাগে। এই গাহৰিজনীয়ে পোৱালি দিলে আপোনালোকক নিশ্চয় দিম, আপোনালোকে কণ্টেক্ট কৰিব গাইজ। তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো এতিয়া আজিৰ ভিডিঅ'টোত ইমানেই। তো আকৌ পুনৰ এই ভিডিঅ'ত আকৌ লগ পাম। তো বাই বাই গাইজ।